নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আমাৰ ভিডিঅ' যিহেতু ৰখি গৈছে, বৰ্তমান এতিয়া ভিডিঅ' দিব পৰা নাই। আমাৰ গ্ৰুপৰ যিবোৰ ল'ৰা আছে তেওঁলোকে চবেই এতিয়া ডিউটিত নিজৰ কামত ব্যস্ত। চ' আমি চেষ্টা কৰিছোঁ অলপ অতি সোনকালে শ্বুট কৰিবলৈ। তেনেকৈ ভিডিঅ' এখন শ্বুট হৈ আছে কমপ্লিট হৈছে, তাত এডিটিং বাকী আছে, কিন্তু তাত কিছুমান প্ৰব্লেম আছে। সেইটো কাৰণে ভিডিঅ'টো এডিটিঙত অলপ প্ৰব্লেম পাইছোঁ, আৰু এইটো চাগে অলপ দেৰি লাগিব আহিবলৈ। আমি চেষ্টা কৰি আছোঁ নেক্সট শ্বৰ্ট ফিল্ম এখন বনাবলৈ যিমান সোনকালে পাৰোঁ। আৰু তেনেকৈ বিশেষকৈ আমাৰ টিমত কাম কৰিবলৈ ছোৱালীৰ প্ৰয়োজন হৈছে, ছোৱালী দৰকাৰ। আৰু কেইটামান ভাল ল'ৰাও লাগে, যাতে তেওঁলোকে অলপ ভালকৈ কাম কৰিব পাৰে। এতিয়া তেনেকৈ ক'ব গ'লেতো এতিয়া আমাৰো ভাল হোৱা নাই, বহুতখিনি মিষ্টেক আছে, কিন্তু আমি চেষ্টা কৰি আছোঁ পূৰা আগতকৈ অলপ বেষ্ট কৰিবলৈ। এতিয়া নতুন আছোঁ, সেইটো কাৰণে চাগে অলপ চলপ মিষ্টেক হৈছে। পিছত আমি অলপ চাগে ভাল কৰিবলৈ পাৰিম, বা কৰি থাকিলে আমাৰ এক্সপিৰিয়েঞ্চটো আহিব। এতিয়া যিবোৰ ভিডিঅ' আছে তাতকৈ অলপ বেছি ভাল হ'ব পিছৰখিনি। আৰু আপোনালোকে যদি কোনোবাই কৰিব বিচাৰিছে আমাৰ লগত কাম বা ভিডিঅ'ত কাম কৰিব বিচাৰিছে, কোনোবা ছোৱালী হওক বা ল'ৰা হওক, বয়সীয়াল মানুহ হওক, মাইকী মানুহ হওক, তেনেকৈ যদি কোনোবা কাম কৰিব বিচাৰিছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে। মোৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম বাৰু ডিছক্ৰিপশ্যনত, নহ'লে মই স্ক্ৰীণত দি দিম নাম্বাৰটো, আপোনালোকে চাই ল'ব। আৰু যদি কোনোবাই কৰিব বিচাৰিছে আপোনালোকৰ ঘৰৰ বা আপোনাৰ লগৰ ভিতৰত, বা আপুনি নিজে কৰিব বিচাৰিছে, তেন্তে মোক কণ্টেক্ট কৰিব। কাৰণ আমাৰ বহুত প্ৰয়োজন হৈছে তেনেকৈ ভাল কাষ্ট বাচিবলৈ। আমাৰ যিখিনি ল'ৰা আছিলে তেওঁলোকৰ বহুতখিনি মিষ্টেক হয়, আৰু তেওঁলোকৰ কি হয়, একটা চিন ল'বলৈ 4-5 বাৰমান ৰিটেক ল'ব লাগে। সেইবোৰৰ কাৰণে টাইমটো আমাৰ বেছি লাগি যায়। আৰু যিহেতু ভিডিঅ'টো এনেও শ্বুট কৰিবলৈ সময়টো লাগেই, তো সেইবোৰৰ কাৰণে মই ভাবিছোঁ আৰু অলপ আপডেট কৰিম। আমাৰ যিটো চেনেলটো আছে, তাত ভিডিঅ' যিবোৰ দিছোঁ তাত অলপ চেনেলটো অলপ আপডেট কৰিম, বা ভিডিঅ'বোৰ অলপ আপডেট কৰি ভালকৈ অলপ দিম। এতিয়া বৰ্তমান ৰখি আছে, ষ্টৰি লিখা আছে, কিন্তু শ্বুট কৰিব পৰা নাই। আৰু বিশেষকৈ এতিয়া ময়ো বেলেগ কামত এটা ফচি আছোঁ। আৰু যেতিয়া টাইম হয় তেতিয়া অকল ৰিলছে শ্বুট কৰিব পাৰোঁ, বেলেগ একো নাই। তেনেকৈ শ্বৰ্ট ফিল্ম বা এনেকৈ লং ভিডিঅ' শ্বুট কৰিবলৈ সময়টো নাইকিয়া হৈ গৈছে এতিয়া বৰ্তমান। আৰু গোটেইখিনি কামত ব্যস্ত আছে। ছানডে'টোহে সময় পাওঁ, ছানডে' সময় পালে আকৌ মই এইফালে ব্যস্ত হৈ যাওঁ বেলেগফালে। সেইটো কাৰণে আৰু ছানডে'ওতো বজাৰ চজাৰ থাকে। সেইটো কাৰণে আপোনালোকে যদি কোনোবা কৰিব বিচাৰিছে তেন্তে মোক কণ্টেক্ট কৰিব আৰু জনাব যিমান সোনকালে পাৰে। আমাৰ চাগে অহা দেওবাৰ পৰা এখন ষ্টাৰ্ট হ'ব শ্বৰ্ট ফিল্ম নতুন। তো আপোনালোকে হয়তো সোনকালে কৰিলে বা সোনকালে কণ্টেক্ট কৰিলে মোক, আপোনালোকে হয়তো সেইখনত চান্স পাব পাৰে ভিডিঅ'ত কাম কৰিবলৈ। তো পলম নকৰি আপোনালোকে অলপ সোনকালে মোক জনাব, কণ্টেক্ট কৰিব মোলৈ যিমান সোনকালে পাৰে। আৰু কোনোবা আছে যদি মোক জনাই দিব। ধন্যবাদ।